গুড ইভিনিং আৰু আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া আছোঁ মই চোতালত আৰু ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ। আজি যাম আমাৰ বাৰীখনত আৰু বাৰীখনত কি আমাৰ চব্জি আছে দেখাম আপোনালোকক। আৰু ময়ো কিবা কিবি এনে শাক বুটলোঁ আৰু ইফালে গৰু বান্ধি আছে এখেতে আৰু কি আছে বাৰীখনত অকণমান দেখাইছোঁ আপোনালোকক। এইফালে আছে জলকীয়া গছ, ইফালে জলকীয়া, এইবিলাক গোটেই জলকীয়া হয়। তিনি ৰকমৰ মানে জলকীয়া আছে এয়া আৰু বহুত লাগিছে। কেমেৰাত সিমান ভালকৈ দেখা নাযায় যিহেতু গধূলি টাইম। আৰু এয়া ফুলি আছে আৰু এয়া হৈছে ভাতকেৰেলা গছ। ভাতকেৰেলা গছ এনেকৈ লাগিছিল, অলপ আগতে ভাগিনীজনী লৈ গ'ল, খাব নহ'ল। আৰু সিপিনে আছে নোসোমাওঁ মোৰ ভিতৰত। সিপিনে আছে ইফালে গাৰো কচু আছে, তাৰপিছত পুতা কচু হয়। আৰু ইপিনে আছে নেচেৰা, লাও, এনেকৈ কিবা কিবি আপোনালোকক মই বেক কেমেৰাৰে দেখাই আছোঁ। আৰু এয়া মই বেক কেমেৰাৰে দেখাই আছোঁ। প্ৰথমতে আপোনালোকক জলকীয়াবিলাক দেখাইছোঁ। এয়া বহুত লাগিছে, দেখিছে। এয়া ইফালৰখিনি লৈ যোৱা হৈছে, সেইটো কাৰণে কম দেখা পাইছে আপোনালোকে। এনেকৈ বহুত লাগিছে, কিনা নহয়, আমি ঘৰৰে খাওঁ। আৰু ইফালে আছে কচু, শুকা কচু আৰু আদা আৰু কচু আছে ইয়াতে। তাৰপিছত এইপিনে আছে এইবিলাক যে দেখিছে আপোনালোকে গছ, ভোল আছে, জিকা আছে, তাৰপিছত নেচেৰা আৰু ৰঙালাও গছ এনেকৈ আছে। নেচেৰাবিলাক এনেকৈ আছে। আৰু এইয়া আমাৰ একদম থোপা দিছে, গৰুক থোপা দিয়া বুলি কওঁ, ভঙা দিছে, মহ খায় গৰুবিলাক। এয়া আমাৰ এটা পোৱালি জাগিছে, অহা নাই গৰুটো এতিয়া। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল। পুনৰ নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।